আপুনি কেতিয়াবা ভাবিছেনে মাহৰ আৰম্ভণিতে দৰমহা আহে কিন্তু শেষলৈ হাতত একো নাথাকে টকা ক'ত গ'ল সঞ্চয় বা ছেভিংছ কৰিবলৈ মন থাকে কিন্তু কৰা নহয় আচল কথা হৈছে ডাঙৰ খৰচে নহয় সৰু সৰু খৰচবোৰেহে আমাৰ পকেট খালী কৰে আৰু আটাইতকৈ ডাঙৰ সমস্যা কি জানেনে আমি এনে সৰু সৰু খৰচবোৰৰ হিচাপ নাৰাখোঁ বা ট্ৰেক নকৰোঁ কিন্তু ভাল খবৰটো হ'ল এই সমস্যা সমাধান কৰিবলৈ কোনো ফাইনেন্স ডিগ্ৰীৰ প্ৰয়োজন নাই আপোনাৰ এটা সাধাৰণ দৈনিক অভ্যাসে এই সমস্যা সমাধান কৰিব পাৰে ডেইলি একাউণ্টিং আজি আমি এই সহজ কিন্তু শক্তিশালী অভ্যাসৰ বিষয়ে কিছু কথা আলোচনা কৰিব ওলাইছোঁ নমস্কাৰ বন্ধুসকল আপোনালোকক পুনৰবাৰ স্বাগতম আমাৰ ইউটিউব চেনেল অসম ইউথ একাডেমীলৈ ডেইলি একাউণ্টিং মানে হৈছে প্ৰতিদিনে নিজৰ আয় ব্যয় আৰু সাঁচতীয়া ধনৰ হিচাপ লিখি ৰখা এইটো কৰিলে আপোনাৰ জীৱনত কি লাভ হ'ব জানেনে প্ৰথম লাভ সচেতনতা বা এৱাৰনেছ বৃদ্ধি পাব আপুনি বুজিব আপোনাৰ টকা ক'ত গৈ আছে ধৰক আপুনি ভাবিছে মাহে ২০০০ টকা সৰু সুৰা খৰচত ব্যয় হয় কিন্তু ডেইলি একাউণ্টিং কৰি আপুনি বুজিব পাৰিলে যে ২০০০ টকাৰ ঠাইত আপোনাৰ মাহে ৩০০০ টকা খৰচ হৈ আছে দ্বিতীয় লাভ অপ্ৰয়োজনীয় খৰচ কমে আৰু সাঁচতীয়া ধন বাঢ়ে সচেতনতা বৃদ্ধিৰ জৰিয়তে অপ্ৰয়োজনীয় খৰচবোৰ আপোনাৰ চকুত পৰিব আৰু সেইবোৰ কম কৰিবলৈ আপোনাৰ সুবিধা হ'ব যাৰ ফলত আপোনাৰ সাঁচতীয়া ধন বাঢ়িব মনত ৰাখিব যে খৰচ কমোৱাটো মানে ডিপ্ৰেভেশ্যন বা বঞ্চনা নহয় ইয়াৰ মানে হ'ল আপুনি সঠিকভাৱে টকা মেনেজ কৰিব পাৰিছে তৃতীয় লাভ ভৱিষ্যতৰ পৰিকল্পনা বা ফিউচাৰ প্লেনিং কৰা সহজ হয় ডেইলি একাউণ্টিং কৰিলে আগন্তুক মাহৰ খৰচৰ পৰিকল্পনা কৰিব পৰা যায় ইয়াৰ ফলত আপোনাৰ ওপৰত হঠাৎ চাপ নাহে আপোনাৰ আৰ্থিক জীৱন শান্ত শৃংখলাবদ্ধ আৰু পৰিকল্পিত হয় উদাহৰণস্বৰূপে ধৰি লওক আপুনি আগতে মাহত ৩০০০ টকা অজানিতে খৰচ কৰিছিল কিন্তু ডেইলি ছেল্ফ একাউণ্টিং আৰম্ভ কৰাৰ পিছত সেইটো কমি ২০০০ টকা হৈ গ'ল মানে প্ৰতি মাহত ১০০০ টকা ৰাহি হ'ব আৰু বছৰৰ শেষত আপোনাৰ হাতত ১২,০০০ ৰাহি হোৱা টকা থাকিব এতিয়া আহোঁ ডেইলি একাউণ্টিং কেনেকৈ কৰিব প্ৰতিদিনে মাত্ৰ এইকেইটা বস্তু লিখি যাওক তাৰিখ ইনকম বা আয় আজি কিমান টকা আহিল এক্সপেন্স বা ব্যয় আজি ক'ত কিমান খৰচ হ'ল বেলেঞ্চ বা কিমান টকা হাতত ৰৈ গ'ল ইয়াৰ বাবে আপুনি এক্সেল শ্বীটো ব্যৱহাৰ কৰিব পাৰে তেনে এক এক্সেল শ্বীটৰ লিংক তলত দিয়া হ'ল ডেইলি একাউণ্টিঙৰ বাবে বহুত সময় দিব নালাগে প্ৰতিদিনে মাত্ৰ ৫ মিনিট দিয়ক ৰাতি শোৱাৰ আগতে মাত্ৰ ৫ মিনিট সময় উলিয়াই নোটবুকখন বা এক্সেল শ্বীটখন আপডেট কৰক প্ৰথমে অলপ অসুবিধা লাগিব পাৰে কিন্তু ৩০ দিনৰ ভিতৰত ই এটা অভ্যাস হৈ পৰিব আৰু সেই অভ্যাসে আপোনাৰ ভৱিষ্যত সলনি কৰিব পাৰে মনত ৰাখিব যি মানুহে নিজৰ ধনৰ হিচাপ ৰাখে সেই মানুহে নিজৰ ভৱিষ্যতো নিয়ন্ত্ৰণ কৰিব পাৰে ডেইলি একাউণ্টিং বা দৈনিক খৰচৰ হিচাপ ৰখা কোনো বৰিং কাম নহয় কাম হৈছে আৰ্থিক স্বাধীনতাৰ দিশে প্ৰথম খোজ আজি ৰাতিৰ পৰাই আৰম্ভ কৰক ভিডিঅ'টো ভাল লাগিলে অসম ইউথ একাডেমী চেনেলটো ছাবস্ক্ৰাইব কৰক লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আপোনাৰ ১ মিনিটৰ সময়ে অন্য কোনো মানুহৰ জীৱনো সলনি কৰি দিব পাৰে আপোনাৰ এই বিষয়ে কিবা প্ৰশ্ন থাকিলে বা আন কোনো বিষয়ত কিবা জানিবলগীয়া থাকিলে তলত কমেণ্ট কৰক শীঘ্ৰে আকৌ এটা নতুন ভিডিঅ' লৈ আমি আপোনাৰ ওচৰ চাপিম ধন্যবাদ নিজে শিকোঁ আনকো শিকাওঁ